হেল্ল' এভৰিৱান, মই তিনাশ্ৰী। আজি আছিলে কৃষক দিৱস, সেইকাৰণে আমি তিতাবৰতে থকা ধান গৱেষণা কেন্দ্ৰলৈ বুলি ওলালোঁ। এইফালে চাওকচোন, আমি আহি পাওঁতে শেষেই হ'ব হ'ল। এইফালে তেওঁ আকৌ ধানৰ বিষয়ে মোক কৈ গৈ আছিলে। ইয়াত কি বিচাৰি ফুৰিছা? ইয়াত যে মানুহ আহিছে কৰি ল'ব যে পইচা, সেয়া হয় নাই? আৰু মই কিনিবলৈ আহিছোঁ, ধান পকাই নাই। এইফালে পকিছে বোলো। কোৱা, তোমাৰ মনৰ অনুভৱ কেনেকুৱা? তুমি যে অহা বছৰকৈ আৰু বেছিকৈ খেতি কৰিবা হয় নেকি? ইয়াৰ এবিঘা মাটি মই দিছিলোঁ মানে। ইয়াত মানে আমি জৈৱিক সাৰ প্ৰয়োগ কৰিছিলোঁ, সেইকাৰণে বেছি ভাল হ'ল। এয়া দেখিলেই নহয়, আমি য'তে যাওঁ এনেদৰে ধেমালি কৰিয়ে টাইমখিনি পাৰ কৰি দিওঁ। আৰু এইফালে দেখিছেনে, ইয়াৰ মিটিং শেষ হ'বৰেই হ'ল। তাৰপিছতে হ'লেও মানুহ অলপ আছিলে বাৰু আমি যোৱালৈকে। তাৰপিছতে বৰষুণ দিলে যে আমি পকৰি আৰু চাহ খাই ল'লোঁ। এইফালে মানুহ চাই আহোঁতে মোক দেখিছেনে এৰি থৈ গুচি গৈছিলে। বাৰু যেনেদৰে লগ পালোঁগৈ। তাৰপিছতে আহিলোঁ আমি তেল ভৰাবৰ কাৰণে। তেল ভৰাই লৈ আকৌ গ'লোঁ খাবৰ কাৰণে কিবা এটা। আমি আকৌ ভতুৱা মানুহ ভাতেই ল'লোঁ। তাৰপিছতে ভিডিঅ'টো ইমানেই। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে আৰু লাইক কমেণ্ট কৰি দিব।